grew up in a place where they told you what to chase, told you how to run the race, every move was on the page, but I didn't like their way. हिंदीत ক'বলগীয়া আছে কাৰণ কি মোৰ এজন লগৰ আছে यूपी হয় यूपी अपना अलीगढ़ है লগতে काम कर हाँ यूपी बोले कुछ यूपी का ये मेरा दोस्त है यूपी अलीगढ़ का है साथ में हम लोग काम करते हैं मोहनबाड़ी एयरपोर्ट में हिंदी में बोल रहा हूँ इसी के वजह से नहीं तो मेरा ब्लॉग सभी असामीज में ही जाते हैं आप लोग को मालूम है तो कोई ना आप लोग भी कभी आइए अगर आसपास का है तो देख लीजिए यहाँ पे कुछ ये देखिए पानी में छू छू के ऐसे हेलो गाइस वेलकम बैक टू माय चैनल एंड वेलकम बैक टू माय अनदर ब्लॉग सो गाइस আজি মোৰ লগৰ এজন আছে ইউপিৰ পৰা অসমীয়া বুজি নাপায় সো মোৰ পাৰ্টনাৰ হয় লগতে কাম কৰোঁ মানে কি হ'ল আজি আমি অলপ লাহোল ফালে গৈছিলোঁ কাম এটাত আমাৰ ইয়াতে বাউণ্ডাৰী ওচৰতে মানে এখন এটা মানে এৰিয়া তাত আপোনালোকে চাব পাৰে দেখিছে ইয়াত পানী দেখিছেনে এনেকুৱা তো আমি আহিছিলোঁ মানে অলপ ফুৰিবলৈ তো লগৰজনে ক'লে ব'লা বোলে আজি অলপ উঠোঁ তো যোগাৰটো আমাৰ থাকে সদায় দেখিছেনে এটা কোক আছে আৰু এটা বেছি নাই অলপ এইটো চলে আৰু দেশী মানুহটো আৰু দুটা গ্লাছ আমি দুজনে আছোঁ তো গাইছ বিন্দাছ আজি আমি অলপ মানে ভাবিছোঁ পানীৰ মাজত কেনেকুৱা লাগে অলপ এক্সপিৰিয়েঞ্চ কৰি চাব বিচাৰিছোঁ চ' আমি মদাহী নহয় মানে জাষ্ট এক্সপিৰিয়েঞ্চ কৰিব বিচাৰিছোঁ গাইছ চ' কিপ ৱাচিং আমি আছোঁ আজি এটা নতুন ব্লগলৈ You already know, baby. ऐसा कैसे মানে এটা লোকেল ফিচাৰী হয় যিহেতু এটা পানী বেছি হৈ যায় ন সো সেইটো কাৰণে মানে কি হ'ল পানী বেছি কাৰণে মানে মালিক ওনাৰ ভাবিলে যদি এইটো বস্তু আনি লৈ আনে এইটো বস্তু যোনটো বস্তুত আমি বহি আছোঁ কিনি লৈ আহিলে ধুনীয়া পইচা কমাই আছে ঘণ্টা में कितना बोला 100 हाँ মানে এক ঘণ্টাত আপোনাৰ 100 টকা লয় এটা মানুহৰ দুটা মানুহ হ'লে 200 তো দুটা মানুহটো এটা মানুহটো ভাল নালাগে মানে দুটা মানে ধৰক এতিয়া আমি মানে সেইকাৰণে চব একদম মজা আছে हुई मिली एकदम पार्टी की ऐसे कोक लो है बस ये पैक ये अपना विकास भाई आसामी समझ में नहीं आता इसको इसीलिए ले मार लिया चीयर्स टू ऑल कोक में कुछ मालूम पड़ता है ना है ना कोक को मजा का क्यों लगे एक बात बोल दूं कैसा लग रहा है यहाँ पे बहुत अच्छा लग रहा है बहुत अच्छा कोई दारू है स्टेइंग तो तू पकड़ा हुआ है बहुत अच्छा लग रहा है सही लग रहा है ना हाँ। बीच में जाके फिर कम पड़ गया दारू है पौवा है कि बस एक फुल लाना था है हाँ। गलती कर दिया हम लोगों ने बहुत अच्छा लग रहा है so guys মানে কি হ'ল মাজে মাজে হিন্দীত ক'বলগীয়া আছে কাৰণ কি মোৰ এজন লগৰ আছে यूपी হয় यूपी अपना अलीगढ़ है লগতে काम कर हाँ यूपी बोले कुछ यूपी का ये मेरा दोस्त है यूपी अलीगढ़ का है साथ में हम लोग काम करते हैं मोहनबाड़ी एयरपोर्ट में तो अभी ये मोहनबाड़ी का सामने ही है बस जो एयरपोर्ट का बन रही है उसी पे हम लोग मतलब अभी ये रास्ते का किनारे ही है आप लोग अगर आसपास के हो तो आप लोग को सभी मालूम पड़ेगा सभी बात तभी मैं हिंदी में बोल रहा हूँ इसी के वजह से नहीं तो मेरा ब्लॉग सभी असामीज में ही जाते हैं आप लोग को मालूम है तो कोई ना आप लोग भी कभी आइए अगर आसपास का है तो देख लीजिए यहाँ पे कुछ ये देखिए पानी में छू छू के ऐसे কেনেকুৱা লাগিছে আপোনালোকক মানে ভাল জেগা এটা হয় মানে আমাৰ লোকে মানে অবভিয়াছলি এইটো জেগা মানে কি আগতে এনেকুৱা নাছিলে কিন্তু মানে হয় এইটো দেখিছিলোঁ দুটা ফিচাৰী আছিলে ইয়াত মাছ পোহে কিন্তু এইবছৰ পানীটো অলপ বেছি হৈছে যোৱা বছৰ পানী নাছিলে এইবছৰ পানী অলপ বেছি হৈছে মানে পানী হোৱাৰ কাৰণে কি হ'ল অনাৰে ভাবিলে অলপ মানে কিনি আনিলে এইটো বস্তু কিনি আনিলে এইটো য'ত আমি বহি আছোঁ কিন্তু ঘণ্টাত 100 টকা মানে অনলি 1% এক ঘণ্টা 100 টকা এতিয়া আমি দুটা মানুহ আছোঁ তো আমি আধা ঘণ্টা ঘূৰিম কৈছোঁ আধা ঘণ্টাত মানে 100 টকা দিব লাগিব ধৰক দুটা মানুহ পাৰ পাৰ্চন 50 रुपीस সবাই যদি আমাৰ নিচিনা যদি এনেকুৱা চিল ডিল কৰিব মন আছে আহিব পাৰে ইয়াত বিন্দাছ হাফ এটা ল'ব হাফ এটা লৈ দুটা মানুহ বিন্দাছ খালি চুট্টাটো নাই আৰু চুট্টা নাই आज पानी 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 देख देख आज तू है पानी 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 देख नाम में घूम रहे हैं तो बहुत तेज मत चलावे गाइस বৰ্তমান মানে ৰিলেক্সো হাই চেপল লগাই এনে দেখিছে পেডেল মাৰি আছোঁ চব আমি যোনটো এৰিয়া এইটো গাইছ
আৰু এইফালে একদম দূৰত মোহনবাৰী এয়াৰপৰ্ট আৰু এইফালে আমাৰ ৱৰ্ক প্লেচ মোহনবাৰী এয়াৰফ'ৰ্চ ঠিক আছে একেটাই বাউণ্ডেৰী আৰু ঠিক আছে গাইজ চ' আজি অলপ মানে সময় পাইছোঁ যেতিয়া অলপ ওলাই অলপ ফূৰ্তি কৰিছোঁ চ' ফূৰ্তি বুলি নহয় আৰু এটা টাইমৰ মানে এটা মজা লৈছোঁ আৰু কি ক'ব এতিয়া পানী দিন আৰু 2-3 মাহ পিছত এইবিলাক পানী হৈ নাথাকিব চব শুকাই যাব গাইজ চ' প্লিজ ভিডিঅ'টো যদি ভাল লাগিছে একবাৰ লাইক কৰিব আৰু যদি আপোনালোকৰ মন আছে বটিং কৰিবলৈ মানে এটা নেচাৰেল জেগাত আৰু উইথ যদি এনেকুৱাও পাৰ্টি কৰিব মন আছে আহিব পাৰে কিন্তু পুলিচৰ ৰিস্ক মই ল'ব নোৱাৰোঁ কাৰণ কেলৈ ইয়াত পুলিচৰ পাৰ্মিশ্যন লৈছে নেযায় মই নাজানো কিন্তু আমিতো বিন্দাছ খাই আছোঁ গাইজ চ' আপোনালোকে আহিব পাৰে যদি মোৰ নিচিনা এনেকুৱা টাইপৰ মানুহে বিন্দাছ আহি পেলাই মদ চদ খাব পাৰে 2টা গিলাচ আছে এটা কোৱাটাৰ আৰু এটা কোক এইটো আছে মোৰ বিকাশ ভাই আৰু মই আছোঁ বিন্দাছ পানী নাই পানীটো বহুত আছে কিন্তু এইটো পানী আমি ডালিব নোৱাৰোঁ ন কোনে সাঁতুৰি কোনে কিনে সাঁতুৰিলেতো মুতিব লাগে সেইটো মই জানো মোৰ গাঁৱলীয়া মানুহ কাৰণ সাঁতুৰিবৰ সময়ততো আপোনাৰ মুতিব লাগিবই সেইটো মই পূৰা জানো সাঁতোৰা আগত কিন্তু মুতিব নালাগে কিন্তু সাঁতুৰিবৰ পিছততো মুতিব লাগিবই যেতিয়া পানীত সোমাই যাব আপোনাৰ এনেই মুত ওলাই যাব সেইকাৰণে মানে বিশ্বাস বুলি নহয় যিটো মানে সঁচা ঘটনা সেইটোৱে কথা মেইন মানে পানীৰ তলত পানী এইবোৰ খাব নোৱাৰি চক পানী কিন্তু চেক্সি বুৰ মাৰি মই সেয়াৰ পৰা সেয়াত ওলাই যাব পাৰিম সেইটো কথা নহয় কিন্তু পাৰ্চ আছে কি একো নোহোৱাকৈ তো ইয়াত ৰাস্তা কাষততো মই গাইছ উদংকৈ সাঁতুৰিব নোৱাৰোঁ ন সেইটোৱে মেইন কথা এনেকুৱা ৰ'দ দিছে মানে মোৰ ফেচটো দেখাও মন যোৱা নাই মানে এনেকুৱা গৰম ৰ'দটো আমি ছাঁ জেগা বিচাৰি গৈ আছোঁ অৱস্থা চক দিছেনে কেনেকৈ ঘামিছোঁ একদম বেলিটো একদম চকুত চকু মানে কি ক'ব মানে মোৰ একদম মানে কেনেকৈ সোমাই দিব মন গৈছে পানীত কিন্তু নোৱাৰিছোঁ কি ক'ব একদম মজবুৰি আছে এনেকৈ একদম মানে চুপুং ৱাটাৰপ্ৰুফ ফালে মই সোমাই গুচি গ'লোঁ আপোনাৰ লগত যিয়ে যি নহওক এতিয়া মানে কি একদম ছাঁ জেগা এটাত আহি লৈছোঁ দেখিছেনে ছাঁ জেগা অলপ চিল হৈছে কি অৱস্থা দেখিছেনে গৰমত কি মই তো ভিডিঅ' শ্বুট নকৰাকৈ মানে চোলা খুলি থৈছিলোঁ কিন্তু এতিয়া চোলা পিন্ধি লৈ মানে উলংগ দেখাত ভিডিঅ' মানে মানুহে কি ক'ব বেছ শৰম বুলি ক'ব হয়নে বিজনেছ ইজ ক্লিয়াৰ চ' इसको अभी फेंक देते हैं चलें फिर चलो और है ना चप्पल पहन अपनी स्टेयरिंग तू संभाल रखिए कहाँ जाएगी बाकी इंजिन का काम है সৰু কেইটামান লৈ আহিছে দেখিছেনে আৰু আমি বৰ্তমান মানে এইটো এটা একদম বিশাল পুখুৰী বৰ বিশাল নহয় মানে আমাৰ ইয়াৰ কাৰণে বিশাল পুখুৰী এটাত মানে আমি এতিয়া বটিং কৰি আছোঁ গাইজ সেইফালে আছে আমাৰ মোহনবাৰী টাউন আৰু এইফালে আছে মোহনবাৰী এফ আমাৰ যোনটো ৱৰ্ক প্লেচ আৰু ই হ'ল মোৰ লগৰ মাকলে ফোন কৰি আছে মানে যদি আপুনি হিন্দী বুজি গম পাইছে মানে এই মানে সম্ভৱ কি কৰোঁ মানে মাকক ফোন কৰিছিলে তো মাকে দেখিলে মানে এই যিটো আমি কৰি আছিলোঁ আপোনালোকক যোনটো দেখালোঁ তো মাকে গালি পাইছে যিমান যি মাকে গালি পাৰিব ন গাইছ কথাটো সেইটো হৈছে মানে গম পাইছে সিহঁতে কি মজা কৰি আছোঁ আল বাল কিবা সেইবোৰ ক'লে মানে ইয়াক একো মতলব নাই গাইছ বিন্দাছ লাইফ ইজ প্ৰিচিয়াছ এনজয় ইট চবেই ভাবে ময়ো ভাবোঁ লাইফটো এটা এনজয় কৰিব লাগে তেন্তে আজি ব্লগ কেনেকুৱা লাগিলে প্লিজ মোক এবাৰ জনাব আৰু আমাৰ বটিং আমি ইন পইণ্টত আহি উপস্থিত হৈছোঁ বিকাশ ভাই